Hello everyone, welcome back to my YouTube channel. So guys, আজি দেওবাৰ বৰষুণ দিয়াৰ কাৰণে ক'তো নগলো. Guys, আজি অকমান আমাৰ বাগানলৈ ওলাইছো. আজি আমাৰ বাগানটোকে দেখাম. Guys, আপোনালোকে চাই থাকক আমাৰ বাগানটো কেনেকুৱা. কালিহে পাত চিঙা হ'ল. কালি কলেজ গৈছিলো যে এই কাৰণে দেখুৱাব নোৱাৰিলো. কালি পাত চিঙিছিলে, এইটো সৰুকে হ'লেও আজিৰ পৰা পুলি ওলাইছে আৰু চাই ল, এইটো সৰুকে পুলি ওলাইছে আৰু এইবিলাকতো ওলোৱাই নাই. আজি ভিটামিন মাৰিব লগা আছিলে, মাৰিব নোৱাৰিলে কাৰণ বৰষুণ দি আছে যে. গাইজ, এতিয়া আমাৰ বাগানখিনি চাই ল'ম ব'লা. নেক্সট টাইমত পাত চিঙোতে আপোনালোকক নিশ্চয় দেখুৱাম. আমাৰ বাগানখিনিক এতিয়া চাই ল'ম ব'লা. চাই লওক আপোনালোকে. এইটো চাহৰ মাজে মাজে তামোলো ৰৈছিলোঁ, হ'লেও তামোল কেইটা মৰিছে, বেমাৰ সোমাই গ'ল. এইটো নতুনকৈ এইবছৰে ৰৈছোঁ। ইয়াৰ পুলি চাই থাকক। এইটো ইফালেও চানাচাৰি কৰা আছে, পিছত তাতো যাই দেখাম। তালৈ যাওঁ। এতিয়া তোমালোকে চাই লওক আমাৰ বাগানখিনি। সৰু বাগান হ'লেও দেখুৱাইছে আপোনালোকক। আজি ক'তো নগ'লো যে, নেক্সট টাইম পাত চিঙোতে নিশ্চয় আপোনালোকক তামোল কেইটা মৰা নাই, এইটো ইফালৰ তামোল কেইটা মৰিছে আছে। সৰু কৰি ৰৈছে। আমাৰ তামোল বাগানটোকো দেখাম নেকি। এতিয়া পুলিবিলাক ইমান কমকৈ ওলাইছে। কালি ছিঙিছেহে, সেইকাৰণে ওলাব পৰা নাই। ভিটামিন মাৰিলে ওলাব। এইটো কিছুমানত ওলাইছে, দেখোন এইটো বেয়াকৈ ওলাইছে। এইকেইটা ধুনীয়া ধুনীয়াকৈ ওলাইছে পুলিবিলাক। কিছুমানত কমকৈ পুলি ওলাইছে, কিছুমানত ধুনীয়াকৈ ওলাইছে। চাই লওঁ, ইফালে ধুনীয়াকৈ পুলি ওলাইছে। ইফালে মই গৰু চৰা। এইটো মই গৰুকেইটা এতিয়া বান্ধি থৈছোঁ। চাই লওঁ, এইটো তামোল বাগান। ইয়াত তামোল পুলিও আছে। তামোল পুলি ইয়াতো পচাইছোঁ। আকৌ নতুনকৈ ইয়াতো নতুনকৈ পুলি পাইছোঁ। চাই লওঁ, এইটো নতুনকৈ ঘৰতে এইটো পুলি ওলাইছে আৰু চাই লওঁ, পুলি ওলাইছে। এইটো যোৱা বছৰৰ পৰা কেইবছৰমান হৈছে আৰু এই পুলি পচাই দিছোঁ। এইটোক নতুনকৈ পাৰিছোঁ, এইটো গজালি ওলাইছে আৰু এইটো তামোলৰ মাজে মাজে কলগছ ৰুইছোঁ। কলগছ ৰুলে যাতে তামোলটো নমৰে মানে। তামোলবিলাক মজবুত হৈ থাকে। হ'লে এইকেইটা কাটি দিছোঁ মানে বেছি ওখ হৈছে, বেছি ওখ তেতিয়া কাটি দিব লাগে, নহ'লে কিবা তামোলটো ডেমেজ হয় আৰু তামোলৰ কাৰণে সৰু সৰু ৰুইছোঁ। কিনাৰে কিনাৰে ৰুইছোঁ। আমাৰ বাগান का नज़ारा। ৰাখিছোঁ ইয়াতো তামোল পুলি আছে। এইটো অকণমান পচাইছোঁ, থাকিব। এইটো অকণমান পচাইছোঁ। এতিয়া যাম ইয়াতো নাৰ্চাৰী কৰা জেগালৈ। চাপৰি এতিয়া চাম পৰা নাৰ্চাৰী কৰা চাইডলৈ আহি পালোঁ আৰু এতিয়া আপোনালোকক দেখুৱাম। চাহপুলি এইফালে ৰবৰ বাগান আৰু তলত হৈছে। এইবছৰ বহুত লছ হ'ল। ছাগলীবিলাক ইয়াত ৰাখিছিলোঁ। ছাগলীবিলাক এইটো চাবই পাইছে আপোনালোকে। এইটো চাই লওক, বহুত গেলি গ'ল। এইবিলাক হৈছে ছাগলীবিলাক বহুত গেলি গ'ল। এইবছৰ বহুত লছ হৈছে। আৰু এইফালেও কালি দাৰবেছমান থাকি গ'ল। ইয়াত দাদা আৰু এইটো ইয়াত মানে চাচোন বহুত লছ হৈ গ'ল এইবছৰ। এইটো মোৰলৈ আছিলে, দাৰবেছমান আছিলে মানে। এইবছৰ আমাৰ বহুত চাহপুলি লছ হ'ল, মানে বহুত গেলি গ'ল যে চাহপুলিবিলাক। জনা নাছিলোঁ যে ইমানকৈ চবটো তৈয়াৰ কৰি ৰাখিছিলোঁ। জানিলে এইবিলাকতো নকৰিলোহেঁতেন। এই বছৰে গেলিছে, আগতে এনেকুৱা গেলা নাছিলে। গাইজ
চ' মোৰ চেনেললৈ নতুনকৈ অহাবিলাক প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিৰ ভিডিঅ'টো বেছি দীঘলকৈ নবনাওঁ আৰু চ' আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ আজিৰ ভিডিঅ' ইমানতে ৰাখিম, নেক্সট ভিডিঅ' লগ পাম, বাই।